নমো পার্বতী পতে হরে হরে মহাদেৱ। ফাইনেলি আমিও মহাকুম্ভলৈ গৈ আছো, যাত্ৰা আৰম্ভ কৰিছো গুৱাহাটীৰ পৰা। মানুহবিলাকে কৈ আছে যে চাহি স্নান শেষ হৈ গ'ল, কিবা হৈ গ'ল, পুণ্যতিথিবোৰ শেষ হৈ গ'ল। তেনেকুৱা কোনো কথা নাই, শিৱৰাত্ৰিলৈকে আছে 26 ফেব্ৰুৱাৰীলৈকে। আমি আজি ওলাইছো 19 তাৰিখ, আমি কাইলৈ ৰাতিপুৱা পাই যাম। আমি এতিয়া বৰ্তমান নলবাৰী ডিষ্ট্ৰিক্টত আছোঁ। আমি গুৱাহাটীৰ পৰা ওলাইছোঁ আৰু ৰাস্তা দেখাই যাম। আৰু আপোনালোকে যদি আহিম বুলি ভাবি আছে তেতিয়াহ'লে আহক, গুচি আহক, কোনো তেনেকুৱা কথা নাই। চাহি স্নানৰ কোনো কথা নাই। হয়, সেইকেইটা দিন বেলেগ আছিলে, কিন্তু এতিয়াও গ'লে সেই একেই পুণ্যতীৰ্থ। গতিকে আপোনালোকে যদি আহিম বুলি ভাবি আছে আৰু যদি সেই কথাকেইটাত কনফিউজ হৈ আছে তেতিয়াহ'লে কনফিউজ নহ'ব, আপোনালোক গুচি আহক। আৰু এইটো আৰু কেতিয়াও নাপায়। 144 বছৰৰ পিছত মহাকুম্ভ হৈছে। 12 বছৰত কুম্ভ হয় আৰু 12টা কুম্ভৰ পিছত 144 বছৰৰ পিছত মহাকুম্ভ হয়। আমি এই জীৱনত যে পাইছোঁ এইটোৱে বহুত ডাঙৰ কথা আমাৰ কাৰণে। আমি আহি আছোঁ, মই, প্ৰাঞ্জল দা আছে, হীৰক আছে, হীৰক ভাইটিয়ে গাড়ী চলাই আছে। আমি তিনিজন আহি আছোঁ গাড়ী লৈ। যিহেতু ৰেলত বহুত ভিৰ আৰু ফ্লাইটতো তেনেকৈ সুবিধা নাপালোঁ, গতিকে গাড়ী লৈ অহা কথাটো চিন্তা কৰিলোঁ। তেতিয়াহ'লে আপোনালোক যদি আহিম বুলি ভাবি আছে তেতিয়াহ'লে আহক, গুচি আহক, কোনো কথা চিন্তা কৰিব নালাগে। ধুনীয়া, এতিয়া ভিৰ ভাৰো ইমান নাই। আৰু বাকী কেনেকৈ আহিব, ক'ত যাব, কোনফালেদি গ'লে ভিৰ কম পাব, মই গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। আমি অসম পাৰ হৈ আহিলোঁ, এতিয়া পশ্চিমবংগৰ মাজেৰে গৈ আছোঁ। শিলিগুৰি পাম আৰু বেছি দূৰ নাই। আৰু প্ৰয়াগৰাজলৈ 960 কিলোমিটাৰ আছে। চাওঁ আজি কিমান যাব পাৰোঁ। দিনৰখিনি সময় গাড়ী চলাম আৰু ৰাতি বেছি নচলাওঁ। আমি 10-11 বজাত ৰৈ দিম আৰু 2-3 ঘণ্টা ৰেষ্ট কৰি, যিহেতু গাড়ীখনকো ঠাণ্ডা হ'বলৈ দিব লাগিব। তাৰপিছত আমি ওলাই যাম আৰু চেষ্টা কৰিম কাইলৈ পুৱা স্নান কৰিবলৈ, যদি পাৰোঁ, যদি সম্ভৱ হয়। আৰু নহ'লে পৰহিলৈ পুৱা আমি স্নান কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোক যদি আহোঁ বুলি ভাবি আছে, আকৌ কৈছোঁ, যদি আহোঁ বুলি ভাবি আছে গুচি আহক। এতিয়া ভিৰটো অলপ কমি আছে, কিন্তু এই শেষৰ দিনা মানে মহাৰাত্ৰিৰ দিনা যদি স্নান কৰোঁ বুলি ভাবে তেতিয়াহ'লে কিন্তু মহাৰাত্ৰিৰ দিনা ভিৰ বাঢ়ি যাব। গতিকে সেই আকৌ আপোনালোকে অসুবিধা হ'ব, গাড়ী সোমাব নোৱাৰিব, ট্ৰেইনতো চিট নাপাব। গতিকে এই মাজৰ দিনকেইটাত যদি আহোঁ বুলি ভাবিছে গুচি আহক। বৰ বেছি বিশেষ টকা পইচা খৰচা নহয় যদি ট্ৰেইনত আহে। গুচি আহক, এইটো এবাৰে পাব আৰু জীৱনত, ওৱান্স ইন লাইফ টাইম। গতিকে পাৰিলে আহিব লাগে, তীৰ্থ কৰিব লাগে। গতিকে এতিয়া আমি পশ্চিমবংগৰ মাজেৰে গৈ আছোঁ। বাকী দেখাই গৈ থাকিম আমি ক'ত পাওঁ, কেনেকৈ। বৰ বেছি ৰাস্তাৰ ভিডিঅ' নিদিওঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব। আমি কুম্ভত কি কৰিছোঁ, কেনেকৈ কি কৰিছোঁ, গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক। আমি অসম পাৰ হৈ আহিলোঁ, এতিয়া পশ্চিমবংগৰ মাজেৰে গৈ আছোঁ। শিলিগুৰি পাম আৰু বেছি দূৰ নাই। আৰু প্ৰয়াগৰাজলৈ 960 কিলোমিটাৰ আছে। চাওঁ আজি কিমান যাব পাৰোঁ। দিনৰখিনি সময় গাড়ী চলাম আৰু ৰাতি বেছি নচলাওঁ। আমি 10-11 বজাত ৰৈ দিম আৰু 2-3 ঘণ্টা ৰেষ্ট কৰি, যিহেতু গাড়ীখনকো ঠাণ্ডা হ'বলৈ দিব লাগিব। তাৰপিছত আমি ওলাই যাম আৰু চেষ্টা কৰিম কাইলৈ পুৱা স্নান কৰিবলৈ, যদি পাৰোঁ, যদি সম্ভৱ হয়। আৰু নহ'লে পৰহিলৈ পুৱা আমি স্নান কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোক যদি আহোঁ বুলি ভাবি আছে, আকৌ কৈছোঁ, যদি আহোঁ বুলি ভাবি আছে গুচি আহক। এতিয়া ভিৰটো অলপ কমি আছে, কিন্তু এই শেষৰ দিনা মানে মহাৰাত্ৰিৰ দিনা যদি স্নান কৰোঁ বুলি ভাবে তেতিয়াহ'লে কিন্তু মহাৰাত্ৰিৰ দিনা ভিৰ বাঢ়ি যাব। গতিকে সেই আকৌ আপোনালোকে অসুবিধা হ'ব,
গাড়ী সোমাব নোৱাৰিব, ট্ৰেইনতো চিট নাপাব। গতিকে এই মাজৰ দিনকেইটাত যদি আহোঁ বুলি ভাবিছে গুচি আহক, বৰ বেছি বিশেষ টকা পইচা খৰচা নহয়। যদি ট্ৰেইনত আহে গুচি আহক, এইটো এবাৰে পাব আৰু জীৱনত, ওৱান্স ইন লাইফ টাইম। গতিকে পাৰিলে আহিব লাগে, তীৰ্থ কৰিব লাগে। গতিকে এতিয়া আমি পশ্চিমবংগৰ মাজেৰে গৈ আছোঁ, বাকী দেখাই গৈ থাকিম আমি ক'ত পাওঁ কেনেকৈ। বৰ বেছি ৰাস্তাৰ ভিডিঅ' নিদিওঁ কাৰণ বহুত দীঘলীয়া হৈ যাব। আমি কুম্ভত কি কি কৰিছোঁ, কেনেকৈ কি কি কৰিছোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক। এতিয়া আমি ৱেষ্ট বেংগলৰ পৰা বিহাৰ সোমাবলৈ লৈছোঁ। এইফালে বিহাৰ পালোহি প্ৰয়াগৰাজ। এয়া এতিয়া সোমালোঁ, কিন্তু বহুত জাম লাগি আছে। ৰাস্তাত ইমান জাম নাই, ৰাস্তাত জাম আছিলে যদিও তাৰমানে আমি ৰৈ থাকিব লগা হোৱা নাই, লাহে লাহে আহিব লগা হৈছে। কিন্তু এই প্ৰয়াগৰাজত সোমাই এই সংগমলৈ যোৱা ইয়াৰ পৰা 10 কিলোমিটাৰমান থাকোঁতেই জামটো আৰম্ভ হৈছে। আৰু আমি নাজানো কিমান দূৰলৈকে যাব পাৰোঁ। আমি চেষ্টা কৰিম যিমান দূৰ সম্ভৱ যাবলৈ। আৰু কালি আহি আমি এখন হোটেলত থাকিলোঁ সংগমৰ ওচৰতে। এতিয়া আমি সংগম পালোহি ৰাতিপুৱাই গা পা ধুই। কালি আচলতে জাম আছিলে, পুৱা অলপ দেৰি হ'ল হোটেল পোৱা। আমি হোটেলত ৰাতিটো জিৰালোঁ। এতিয়া আমি সংগম পালোহি। এয়া সংগমৰ দৃশ্য। মানুহ আছে, মানুহ যথেষ্ট ভিৰ আছে। এয়া চাওক। আমি এতিয়া স্নান কৰিম। আমি স্নান কৰিবলৈ গৈ আছোঁ। যথেষ্ট শ্ৰদ্ধালুৰ ভিৰ হৈছে আচলতে। ছিষ্টেম খুব ধুনীয়া। তাৰমানে এই যোৱা মানুহ এইফালেদি গৈছে, স্নান কৰি ঘূৰি অহা মানুহ ইফালেদি ঘূৰি আহিছে। এয়া চাওক, খুব ধুনীয়া ব্যৱস্থা উত্তৰ প্ৰদেশ প্ৰশাসনৰ। তেওঁলোকে মানে যি মন যায় তাকে কয় ৰেটটো, খালি সেয়া আপোনালোকে চাই ল'ব।
আৰু এনেকৈয়ে চাকি জ্বলালোঁ গংগাত আৰু পানীত বুৰ মাৰি গা ধুলোঁ। খুব ভাল লাগিলে। এই স্নান কৰিবৰ কাৰণে ইমান দূৰ আহিছিলোঁ আমি, গতিকে আমাৰ যাত্ৰা আজি সফল হ'ল, ভাল লাগিছে। আৰু এয়া সংগমত ভক্তসকলে স্নান কৰি থকাৰ দৃশ্য। সংগমত স্নান কৰি আহিলোঁ। স্নান কৰি এতিয়া যথেষ্ট শ্ৰদ্ধালু আছে। ভিৰ কমা নাই, ভিৰ আচলতে সেই বহুত ভিৰটো নাইকিয়া হৈছে, কিন্তু যথেষ্ট ভিৰ আছে, মানুহ আহি আছে, সকলোৱে স্নান কৰি আছে। ব্যৱস্থা খুব সুন্দৰ, প্ৰশাসনৰ ব্যৱস্থা কিন্তু অতি সুন্দৰ। প্ৰশাসনৰ ব্যৱস্থা অতি শলাগ ল'বলগীয়া। আচলতে ইমান মানুহ কণ্ট্ৰল কৰাটো একচুৱেলি সাধাৰণ কথা নহয়। আৰু খুব সুন্দৰকৈ তেওঁলোকে আপোনাৰ যিকোনো ধৰণৰ ইনফৰ্মেশ্যন দিয়ে, যিকোনো সহায়ৰ কাৰণে তেওঁলোক সদায় তৎপৰ আছে। আৰক্ষী বিষয়াসকল দেখিছোঁ, উচ্চপদস্থ বিষয়াসকলো সদায় তৎপৰ হৈ আছে। মানিব লাগিব, কিন্তু প্ৰশাসন মানিব লাগিব। আমি সংগমৰ পৰা আহি পালোঁ। এইখন হোটেলত আমি আছিলোঁ কালি, এতিয়া হোটেল পালোঁ। এয়া আছে আমাৰ প্ৰাঞ্জল দা, হিৰক। আমি হোটেল পালোঁ। গাড়ী ইয়াতে পাৰ্ক আছিলে। মানুহ আহিব পাৰিব, গাড়ী লৈ আহিব পাৰিব। প্ৰায় সংগমৰ পৰা বেছি দূৰত নহয়। আমি হোটেলত গাড়ী পাৰ্ক কৰি পেলাই ইয়াৰ পৰা বাইক লৈ গৈছিলোঁ। লোকেল বাইক ৰাইডাৰ্ছে আপোনালোকক লৈ যাব। 200 পৰা 300 টকা লৈ যাব, আৰু আহোঁতেও 200 পৰা 300 টকা পাৰ পাৰ্চন ল'ব। গতিকে তেনেকুৱাই আহিব পাৰে। ভিৰ আছে, মানুহ নাইকিয়া নহয়, মানুহ আছে, যথেষ্ট মানুহ আহি আছে, নতুনকৈ আহি আছে। কিন্তু সেই আগৰ যিটো ভিৰ আছিলে, এই মানে যিকেইটা চাহি স্নানৰ দিনকেইটাত যিখিনি ভিৰ হৈছিলে, সেই ভিৰ নাই এতিয়া। এনেকুৱা কোনো কথা নাই যে সেই চাহি স্নানতে স্নান কৰিব লাগিব। যিকোনো সময়ত স্নান কৰিলেই আপোনালোকে মানে যি কাৰণে কৰে আৰু যি ফল প্ৰাপ্তিৰ কাৰণে কৰে, গতিকে তেনেকুৱা হ'ব। গতিকে সকলো আহিব পাৰে। আমি এতিয়া গ'লোঁ, স্নান কৰিলোঁ, স্নান কৰি মন্দিৰটো দৰ্শন কৰিলোঁ, কৰি এতিয়া আমি ওলাই যাম। ব্ৰেকফাষ্ট কৰি এতিয়া আকৌ ওলাই যাম, যিহেতু একো খোৱা নাছিলোঁ, ৰাতিপুৱাই গৈছিলোঁ। এতিয়া আমি ওলাই যাম আৰু ইয়াৰ পৰা, প্ৰয়াগৰাজৰ পৰা। আমি পাৰিলে অযোধ্যা যোৱাৰ কাৰণে চেষ্টা কৰিম। চাওঁ ৰাস্তা কেনেকুৱা, যাম কি হৈ আছে, খবৰ খাতি লৈ লওঁ। যদি অযোধ্যা যাওঁ তেতিয়াহ'লে ভাল লাগিব। মনৰ আশা এটা পূৰ হ'ব যে ৰাম মন্দিৰ দৰ্শনৰ যি আশা মনত পুহি ৰাখিছিলোঁ, যি ৰাম মন্দিৰৰ কাৰণে আমি সদায় যুঁজি আছিলোঁ, যি ৰাম মন্দিৰৰ কথা কৈ আছিলোঁ, সেই ৰাম মন্দিৰ যদি আমি এতিয়া এই চেগতে চাই ল'ব পাৰোঁ, তেনেহ'লে কি ক'ম আৰু মানে। গতিকে আমি এতিয়া হোটেলত যাওঁ। হোটেলত গৈ ব্ৰেকফাষ্ট কৰি আমি ইয়াৰ পৰা ওলাই যাম। চাওঁ যদি যাব পাৰোঁ, ৰাস্তা পদূলিৰ কথা খবৰ খাতি কৰি লওঁ। যদি যাওঁ নিশ্চয় দেখাম।